সুমীৰে ঠিকেই কৈছে। জুবিনৰ জীৱনী মই লিখিলোঁ, এই কথাটো এটা ৰেকৰ্ড হ'ল। বোধহয় পৃথিৱীত কোনো বাপেকে পুতেকৰ জীৱনী লিখা নাই। আৰু এতিয়ালৈকে জুবিনৰ জীৱনৰ ওপৰত যিমান কিতাপ লিখাছে, অনেক কিতাপ লিখা হ'ল, মই বজাৰত দেখিছোঁ, কিন্তু এখনতো সেই দেশটো নাই য'ত যিখন কিতাপ পঢ়িলে জুবিন বোলা মানুহটোৰ কলিজালৈকে চাব পাৰি। সেই বস্তুটো কিতাপবোৰত নাই। এজন মানুহে এতিয়া চেষ্টা কৰি আছে বৰপেটাত জুবিনৰ ওপৰত ফুল লেংথ জীৱনী এটা লিখিবলৈ। মোৰ লগত আহি আলোচনা কৰে। মই কওঁ যে 2009 চনলৈকে জুবিনৰ বিষয়ে মই যি লিখিলোঁ, ইয়াৰ পিছত কিতাপ লিখিলে এইখন নচলিব আৰু মানুহে ভাল নাপাব। আপুনি 2009 চনৰ পিছৰখিনি জুবিনক লিখক, সেইখিনিৰ বিষয়ে খুব কম মানুহে খুব ভালকৈ জানে। আৰু অলপতে আজি কিছুদিনৰ আগলৈকে পেপাৰত কিছুমান প্ৰবন্ধ সৰু সুৰা নতুন লিখকে আৰু আগ্ৰহী লিখক, জুবিনৰ ফেন বিশেষকৈ তেওঁলোকে সৰু সৰু আৰ্টিকুল কিছুমান লিখিলে জুবিনৰ ওপৰত। এই কথাটো মই এখন পেপাৰহে পঢ়োঁ, দৈনিক অসমত কিবা ওলালে মই সেইটো পঢ়োঁ, মনত ৰাখোঁ। কিন্তু আমাৰ ঘৰৰ পিছপিনে আমাৰ চুবুৰীতে কোলাহল নামৰ ঘৰটোত এজন মানুহ আছে, পদ্মপাণি। তেখেতে চব কথাই পঢ়ে, চব পেপাৰ পঢ়ে, এইবিলাক সৰু সৰু আৰ্টিকুলবিলাক গোটাই থয়। এতিয়া ৰিচেণ্টলি জুবিনৰ ওপৰত এখন সৰু পুস্তিকা উলিয়াবৰ কাৰণে এটা প্ৰেছে খুব জোৰ দি আছে, আৰু সেই জোৰটো পদ্মপাণিৰ মূৰত পৰে, আৰু পদ্মপাণিয়ে জোৰটো আনি মোৰ মূৰত থয়। তো এতিয়া এই কিতাপখন লিখোঁতে যিখিনি পাৰোঁ মই সাহাৰ্য কৰিছোঁ, তেনেই সামান্য, কিন্তু কিতাপখন লিখা হ'ব পুস্তিকা আকাৰত। কাৰণ ডাঙৰ কিতাপ চবেই আজিকালি কিনি পঢ়িবলৈ অসুবিধা হ'ল। পুস্তিকা আকাৰে যদি 10খন কিতাপ বাহিৰ হয়, সেইটোও প্ৰফিটেবল। সেইটো এটা কথা। আৰু জুবিনক সমালোচনা কৰা, জুবিনক এনেধৰণৰ সমালোচনাৰ কথা নহয়, ধৰক আৰ্ট, গান ইত্যাদিত কিবা কথাত কেতিয়াবা মই মোৰ মন্তব্য, মোৰ দৃষ্টিভংগী এটা তাৰ আগত প্লেচ কৰোঁ, আৰু এইটো কথা কৈ দিওঁ যে মোৰ মনত যিটো খেলালে এইটো ভৱিষ্যতৰ কথা। সেইটো কথা যদি তুমি হয় বা সত্য বুলি ভাবা, ফ'ল' কৰিবা, যদি নেভাবা সত্য বুলি ফ'ল' নকৰিবা। কিন্তু মই মোৰ কৰ্তব্য কৰিলোঁ। মই তোমাক ক'ব লাগে, সৰুখিনিক, মোৰ ল'ৰা ছোৱালী বা ওচৰ চুবুৰীয়া সকলোকে কথাখিনি মই কৈ দিওঁ, বছ মোৰ দায়িত্ব সিমানতে শেষ।